তো গাইজ গুড মৰ্ণিং সকলোকে। হাই মে এডভেঞ্চাৰ ফেমিলি, কি খবৰ আপোনালোকৰ? স্বাগতম জনাইছোঁ এটা নতুন ব্লগলৈ। আৰু গাইজ ৰাতিপুৱাই একদম গা পা ধুই পূৰা একদম প্ৰায় এতিয়া 10টামান বাজিছে গাইজ। একদম পূৰা ৰেডি হৈ গৈছোঁ। এইখন লৈছোঁ গাইজ আমাৰ অসমীয়াৰ মান সন্মান, অসমীয়া গামোচা গাইজ, একদম ধুনীয়া। এইখন মোৰ মায়ে নিজে হাতে ঘৰুৱা মোক বিহুৰ উপহাৰ দিছিল বহাগ বিহুত। তো এতিয়া মাঘ বিহু আহিল, প্ৰায় বহুত দিন হ'ল গামোচাখন মোৰ হোৱা। তো গাইজ মানে কি ক'ম, একদম মানে পূৰা ৰাতিপুৱাই গা ধুই একদম ফ্ৰেছ হৈ গৈছোঁ গাইজ। আৰু এতিয়া খাব লাগে পিঠা গাইজ। মই পিঠা যেতিয়া ভাল নাপাওঁ, হ'লেও আমাৰ জেঠীমাই তাতে পিঠা বনাই আছে, তো আপোনালোকক অলপমান দেখাব ট্ৰাই কৰিছোঁ। আৰু গাইজ পোনপ্ৰথমে সকলোকে মোৰ ফালৰ পৰা মাঘ বিহুৰ অশেষ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকৰ যাতে বিহুটো ভালে যাওক, সকলোৱে যাতে মাঘ বিহু মানে কি ভোগৰ বিহু, সকলোৱে যাতে ভোগ কৰিব পাৰে, মাছ মাংস একদম পূৰা ঠেকচি খাব লাগে গাইজ। তো গাইজ ময়ো আজি ট্ৰাই কৰিম মাছ মাংস একদম ঠেকচি খাবৰ কাৰণে। তো গাইজ মানে কি ক'ম, এতিয়া আমি যাম জেঠাই পিঠা বনাই আছে তাতে চাব যাম। তো গাইজ এতিয়া আজিৰ ভিডিঅ'ত ধামাকাদাৰ হ'ব, আপোনালোকে একেলগে চাই থাকিব গাইজ। তো গাইজ এটা কথা হ'ল মানে জেঠীমাহঁতৰ ঘৰত যোৱাৰ আগতে গাইজ সকলোৱেতো মেজি বা ভেলাঘৰ জ্বলাই আছে। তো গাইজ মানে মইতো ভেলাঘৰ বনোৱা নাই, এইকেইদিন বহুত বিজি আছিলোঁ। আমাৰ ভাইটিয়ে মানে গাইজ এইটো এটা সৰুকৈ ভেলাঘৰ বনাই থৈ দিছিল। এনেই গাইজ নৰ্মেল খেৰ আৰু এয়া শুকান কলৰ পাত দিছে। তো গাইজ এইটো জ্বলাবৰ দায়িত্ব দিছে মোক। ভাইটিহঁতে ক'ৰবাত গৈছে, ফুৰিবলৈ গৈছে, তো এইটো জ্বলাৰ দায়িত্ব এতিয়া মোৰ গাইজ। আৰু গাইজ আপোনালোকে বেয়া পাব, মই একো নিয়ম চিয়ম নাজানো গাইজ, খালি এবাৰ এনেই প্ৰণাম সেয়া কৰি সেনা মই ভেলাঘৰটো জ্বলাই দিম। আপোনালোকে যদি কিবা ভুল হয় কমেণ্টত জনাই দিব। তো গাইজ এতিয়া এইটো জ্বলাই দিব লাগে আৰু প্ৰথম কাম ৰাতিপুৱাৰ। তো গাইজ এতিয়া মানে ভাইটিক মই কেমেৰাটো ধৰিব দিছোঁ, সি মানে আহি পাল। তো এতিয়া এইটো জ্বলাব দিম একদম ধুনীয়াকৈ গাইজ। প্ৰথমতে সেয়া কৰিব লাগিব এনেকৈ। গাইজ এতিয়া এইটো জ্বলাই দিব লাগে ধুনীয়াকৈ। এয়া মই লৈ আহিছোঁ দিয়া জ্বলাই। এতিয়া গাইজ এইটো জ্বলাই দিব লাগে। তো গাইজ প্ৰথমতে চেনেল জ্বলা খুলি লওঁ। গাইজ এবাৰত নজ্বলিলে আৰু এবাৰ দিব লাগিব, ভাল বহুত বতাহ মাৰি আছে। জ্বলি গ'ল গাইজ, কেমেৰাটো দে মোক। এইপিনে গাইজ জ্বলি গ'ল। তো গাইজ একদম মেজিৰ কাপৰ পৰা সকলোকে হেপী মাঘ বিহু গাইজ। বহুত গৰম গাইজ, এইপিনে সকলোকে হেপী মাঘ বিহু। আমাৰ ভেলাঘৰ জ্বলি গ'ল গাইজ। তো গাইজ প্ৰায় একদম জ্বলি শেষে হৈ গ'ল, খালি বাৰীকেইডাল আছে, বাকী খেৰ চেৰ একদম গোটেইখিনি পূৰা হৈ গ'ল ধুনীয়াকৈ। তো গাইজ আকৌ এবাৰ কৈছোঁ সকলোকে মোৰ ফালৰ পৰা হেপী মাঘ বিহু। আপোনালোকৰ যাতে ভালে থাকে। আৰু একদম গাইজ মই কৈছোঁ না, মাছ মাংস একদম গাইজ টেক্সি খাব লাগে। তো এইপিনে একদম ধুনীয়াকৈ এইটো পূৰা গ'ল গাইজ। এতিয়া এটা কাম আছে, ইয়াৰ পৰা এনেকৈ এইটো আঙুলিৰে এনেকৈ অলপমান এনেকৈ আনি না এটা ফট ল'ব লাগিব গাইজ। লাগিছে মানে কমেণ্ট কৰি জনাব। একদম গাইজ ধুনীয়াকৈ এতিয়া জ্বলাই দিলোঁ। আৰু এটা কাম আছে গাইজ, এতিয়া এই জুইখিনি পানীৰে নুমাই দিব লাগিব, কাৰণ গাইজ য'তে ত'তে জুই লাগি যাব পাৰে। অলপমান পানী আনি এইখিনিতে ধুনীয়াকৈ নুমাই দিম। তো বন্ধুসকল এতিয়া প্ৰায় পানী লৈ আহিলোঁ। পানী অলপমান আনিছোঁ গাইজ, সেইখিনি আৰু অলপমান এনেকৈ ছটিয়াই বেছিকৈ দিব নালাগে, এনেকৈ অলপমান এনেকৈ ছিটাই দিলে হৈ গ'ল গাইজ, নুমি যাব গোটেইখিনি ধোৱা। গাইজ হেপী মাঘ বিহু সকলোকে। পানী অলপমানকৈ মাৰি দিলোঁ। তো গাইজ হৈ গ'ল আমাৰ ভেলাঘৰ গাইজ। গোটেইখিনি নুমাব দিব নালাগে, অলপ জ্বলি থাকক। এইটো গাইজ এটা চিন আৰু কি, মানে ভেলাঘৰ জ্বলালোঁ বুলি এটা চিন থাকিব লাগিবতো। তো গোটেইখিনি নুমাব নালাগে বাট গাইজ আপোনালোকে সকলোৱে অলপকৈ নুমাই দিব, যাতে ক'তো বেলেগত জুই নালাগে। তো গাইজ এতিয়া মই জেঠীমাহঁতৰ বাটত আছোঁ। এইপিনে জেঠীমাহঁতৰ ঘৰ গাইজ, অকলে থাকে জেঠীমা। আৰু এইপিনে আহিছোঁ আমি, এইফালে বগৰী পাৰি আছে, পাৰুচি এই ধৰ ইয়াক। তো গাইজ এইফালে আছে পাৰুচি, আৰু গাইজ এডাল বগৰী গাছ আমাৰ জেঠীমাহঁতৰ। বগৰী লাগিছে নে চাব লাগিব গাইজ, বগৰী খোৱা দিন এইবিলাক চাওক গাইজ। এইবিলাক পকা নাই গাইজ, কেঁচাই আছে। কেইদিনমান পিছত খাব গাইজ। এটা বগৰী খোৱা ভিডিঅ' মই মোৰ চেনেলত আপলোড দিম গাইজ, একদম পূৰা হেভিকৈ খাম। অলপ পকিবলৈ দিয়ক। তেতিয়া আমি জেঠীমাই পিঠা বনাই আছে, কি পিঠা বনাই আছে চাই আপোনালোকক দেখাওঁ, ময়ো চাওঁ গাইজ। জেঠীমাই পিঠা বনাই আছে, কি পিঠা বনাই আছা? তিলৰ পিঠা? তিল পিঠা বনাই আছে, গাখীৰৰ পিঠা, চব পিঠা বনাই খাব লাগে না? এখন মই খাওঁ, এখন খাওঁ। বিহু পিঠা খাব লাগে গাইজ। এইখন লৈছোঁ পিঠা। মজা লাগিছে খাব।
এতিয়া তেল পিঠা খালোঁ ৰাতিপুৱা প্ৰথম বিহুত এইফালে খালোঁ তেল পিঠা এতিয়া গাইছ মইতো আমাৰ ঘৰত মই বেছি পিঠা নাখাওঁ মই টোপোলা ভাত খাওঁ গাইছ কৌপাতত দিয়ে উজনি ফালে কৌপাতত দিয়ে আমাৰ ফালে কলপাতত দিয়ে বৰা চাউল ভিতৰত থাকে গাইছ মই দেখাইছোঁ আগতে ভিডিঅ'টোত এতিয়া আমি খাম কি আছিল টোপোলা ভাত খাম গাইছ A few moments later. তো গাইছ একদম ধুনীয়াকৈ মায়ে ইপিনে থৈ গৈছে কি কিবা বনাই দিছে গাইছ এইটো মাটি দাইল আৰু ইপিনে কণী অমলেট থৈ দিছে আচাৰ পিঁয়াজ জলকীয়া এনেকৈ আৰু টোপোলা ভাত তো গাইছ এতিয়া এইখিনি ধুনীয়াকৈ খাই আপোনালোকক লগ পাইছোঁ তো গাইছ ইপিনে টোপোলা ভাতটো ধুনীয়াকৈ আনবক্সিং কৰিছোঁ একদম বৰা ভাত ইপিনে আছে মাটি দাইল এনেকৈ ল'ব লাগে আৰু গাইছ খালি খাব লাগে ধুনীয়াকৈ ল'ব লাগে কণী অমলেট এনেকৈ ল'ব লাগে গাইছ গাইছ মানে মই দুধনৈত গৈছিলোঁ মাংস আনিবা ইপিনে চাইকেলত মাংস আনি থৈ দিয়া আছে এইবিলাক গাইছ মাংস আনাখিনি নিজে খালোঁ গাইছ এতিয়া মই আহিছোঁ এটা ধুনীয়া ভেলাঘৰ মানে আমাৰ ওচৰৰে ফ্ৰেণ্ড কেইজন মানে বনাইছে মোক আহিব কৈ আছে বাট গাইছ আজিহে টাইম পালোঁ আহিব সিহঁতৰ মানে খানা চানা খাই একদম হৈ গৈছে এইফালে গাইছ এনেকুৱা এইবাৰ ভিতৰত সোমাই যাওঁ ধুনীয়াকৈ এনেকুৱা খিৰিকী নিচিনা বনাইছে গাইছ এইবিলাক নাৰাৰে বনাইছে এনেকুৱা গাইছ ভিতৰত সোমাই আহিলোঁ ইফালে নাই গাইছে একো ইফালে খালী মানে ধুনীয়া নৰা এনেকৈ বনাইছে ধুনীয়াকৈ ভাল লাগিছে আৰু আহি ফাৰ্ষ্ট টাইম ভেলাঘৰ মানে গাইছ আগতে দেখিছোঁ বাট 2023 প্ৰথম এইটো ভেলাঘৰ মজা গাইছ তো এতিয়া বাহিৰৰ পৰা আৰু এটা আপোনালোকক ভিডিঅ' দেখাই দিওঁ এইপিনৰ পৰা এনেকুৱা গাইছ ভাল লাগিছে আৰু গাইছ ছাইডত এইটো ভেলাঘৰ আছে ৰাতিপুৱা জ্বলাই দিছে এনেকুৱা ভাল লাগিছে গাইছ এতিয়া ঘৰত যাব লাগে মানে মায়ে ৰখি আছে মাংসৰ কাৰণে জানি তেনেকৈ মাংস চাংস বনাই খাম আপোনালোকক দেখাম তো গাইছ ভিডিঅ'টো চাই থাকিব ইফালে একদম মাংস উঠি গৈছে লোকেল কুকুৰা মাংস এইপিনে আছে চব্জি খাৰ আদা নহৰু পেষ্ট আছে ৰান্ধনি মজাকৈ বনাওঁ আজি মানে খাব লাগিব একদম চেহৰি খাব লাগিব গাইছ ৱাও সকল উৰুকাৰ একদম পূৰা মাঘ বিহুৰ প্ৰথম সাজ ভাত একদম ৰেডি হৈ গৈছে ইফালে আছে বেঙেনা ভাজি এয়া আছে উৰহি খাৰ দালি ইপিনে আছে লোকেল চিকেন সকলোৱে খাই আছে একদম তো গাইছ ধুনীয়াকৈ একদম ভাতখিনি খাই ল'লোঁ এতিয়া প্ৰায় ভাত খোৱা দেৰি হ'ল 4টা মানে বাজিল এতিয়া মানে দুঘৰমান ফ্ৰেণ্ডৰ তাতে বিহু খাব মাতিছে তাতে বিহু খাব যাম কি কি পিঠা হয় আপোনালোকক দেখাম আৰু গাইছ আমাৰ গাঁৱত এটা ডাঙৰকৈ ভেলাঘৰ বনাইছে মানে প্ৰায় গাইছ 50 ফুটমান হ'ব সেইটো জ্বলাই দিলে না নিদিলে মইতো গম নাপাওঁ যদি জ্বলাই দিয়া নাই মই এনেই সিপিনে এবাৰ যাম তো সেইটো আপোনালোকক যদি জ্বলাই দিয়া নাই তেতিয়াহ'লে দেখাম তো গাইছ এতিয়া আৰু কি ক'ম ভিডিঅ'টো চাই থাকিব তো গাইছ এজনী বান্ধৱীয়ে মাতিছিল মানে বিহু খাব তো আহিলোঁ বাকীকেইটাই পিছত আছে সকলোৱে আহিছোঁ ধুনীয়াকৈ গাইছ মই ৰাস্তাটো চিনি নাপাওঁ ইপিনে যাব লাগে চাগে তো এতিয়া ইয়াতে ৰখো সিহঁতে আহাৰ পিছত আজি মানে গাইছ খালি পিঠা চিৰা এইবিলাক খাব লাগে এতিয়া ৱেইট কৰি আছোঁ তো বন্ধুসকল সন্ধিয়া হৈ আহিল একদম আন্ধাৰ হ'ব আৰু এইপিনে বিহু খাব আহিলোঁ এয়া তেল পিঠা বুলি কয় আমাৰ আপোনালোকৰ ফালে কি বুলি কয় এতিয়া গৰম দিছে পূৰা একদম তেল হৈ আছে এইপিনে আছে এয়া নাৰিকল পিঠা তিল পিঠা এয়া আছে নাৰিকল পিঠা ইপিনে এইটো তেল পিঠা নাৰিকল লাৰু খাব লাগে গাইছ কাৰাকাৰি লাগি গৈছে গাইছ পূৰা পিঠা रहा नहीं जाता तड़प ही ऐसी है ना কিমান খাবি মইতো নাখাওঁ গাইছ বেছি উজ্জ্বল আছে বোলে খাই দেখা কেনেকা মজা না খাব লাগে খালি গাইছ খাই লগ পাইছোঁ ছেকেণ্ড নম্বৰ ঘৰত আহিলোঁ গাইছ ইফালে দিছে মুড়ি লাৰু বুন্দিয়া ভুজিয়া এয়া নাৰিকল পিঠা নাৰিকল লাৰু তিল লাৰু এয়া তেল পিঠা আৰু ইপিনে চাহ গাইছ লাল নহয় তেতিয়া লাল চাহ ধুনীয়া জুই ঠাণ্ডা দিনৰ জুই বহি আছোঁ আমি এইফালে তপন আছে চেঠি আছে এইফালে পইচাতে আছে A few moments later. আৰু সমাজত শান্তি প্ৰতিষ্ঠাৰ বাবে কামনা কৰে ৰাজ্যবাসীয়ে দুধনৈৰ ওপৰতলা কলিতাপাৰা সমাজেও এটা প্ৰায় 40 ফুট উচ্চতাৰ মেজি তৈয়াৰ কৰি উৰুকাৰ নিশা লগে লগে সাজ খাই পহিলা মাঘৰ দিনটোতেই মেজি জ্বলাই সেৱা লয় গাঁওখনৰ সকলো পুৰুষ মহিলাই তো গাইছ অলপ আগতে যে মই আমাৰ গাঁৱৰ ক্লিপটো দেখালোঁ মানে গাইছ মই মানে ইফালে বহুত দিন অহা নাছিলোঁ তাৰ কাৰণে গম পোৱা নাছিলোঁ মানে গাইছ এতিয়া কি ক'ম মানে দুখৰ কথা আপোনালোকক দেখাব নোৱাৰিলোঁ হ'লেও গাইছ সেই ঠাইটোত আহি পাইছোঁ ইয়াত ধুনীয়াকৈ লিখি দি আছে আই লাভ ওপৰতলা আৰু গাইছ এইপিনে যে বাঁহ কেইডাল দেখা পাইছে সেয়াতে আছিল ভেলাঘৰটো তো উপায় নাই
মই দেখাব নোৱাৰিলোঁ, আপোনালোকে বেয়া নাপাব। হ'লেও গাইছ নিউজত দেখাইছে, তো ভাল লাগিল। আমাৰ গাঁৱত এনেকুৱা এটা পপুলাৰ হৈ গৈছে, মানে 40 ফুট ওখ কৰিছিল চাগে। এতিয়া গৈ আছোঁ ঘৰত, বিহু খাই আহিলোঁ গাইছ, 2 ঘৰ মানতে বিহু খালোঁ। অলৰাইট গাইছ, তো এতিয়া মই একদম বিহু চিহু খাই ধুনীয়াকৈ আহিলোঁ। আৰু গাইছ এতিয়া ৰাতিপুৱা যে মই বগৰী খোৱা ছোৱালীজনী দেখাইছিলোঁ পাৰচি, তাইৰ বোলে বাৰ্থডে আছে, মই গম পোৱা নাছিলোঁ। পিছত তাৰ দেউতাকে মানে মোক ঘৰ মাতিব গৈছিল, তো এতিয়া তাইৰ বাৰ্থডে খাব আহিলোঁ। তো এতিয়া আহি পালোঁ তাহাঁতৰ ঘৰত, এইপিনে ঘৰ, ইয়াতে এটা ঘৰ আছিল আগতে, ভাঙাই দিছে। এতিয়া ভিতৰত যাম। একদম মানে গাইছ কেক কাটা টাইমত আহি পালোঁ নেকি? এতিয়া গাইছ কেক খাব লাগিব। সৰু আছে, কেক খাব, ঠাণ্ডা লগা নাই? আমাৰ ভাইটি আছে, বাৰ্থডে একদম পুৰা ধুনীয়া হৈ গৈছে। বাৰ্থডে গাল পাৰচি, ইফালে কেক একদম ৰেডি হৈ গৈছে। পাৰচিৰ মাক আছে ইফালে, ইফালে আমাৰ চকৰদা আছে। নমস্কাৰ নমস্কাৰ, সকলোৱে আছে ইফালে। একদম পুৰা ধুনীয়া ছোৱালীৰ বাৰ্থডে, একদম ধুনীয়াকৈ ডেক'ৰেট কৰিছে। বোলে বেলুন চেলুন আছে ধুনীয়াকৈ। এতিয়া কেক কাটব ইয়াতে, এবাৰ কেক খা। তো গাইছ বাৰ্থডে খাই আহিলোঁ ধুনীয়াকৈ, একদম মাছ আছিল, মাংস আছিল আৰু পায়স, এনেকুৱা চব্জি কিবা কিবি আছিল। তো ধুনীয়াকৈ ভাত চাত খাই আহিলোঁ। আৰু গাইছ বাৰ্থডেৰ পৰা আহিয়ে মাৰি আছে মুৰ্গী, মানে গাইছ ভোগালী বিহুৰ উপলক্ষে। এতিয়া গাইছ ধুনীয়াকৈ ইয়াতে, তো গাইছ আমি ইয়াতে ভোগালী বিহুৰ খানা খাই আছোঁ। এইপিনে আছে লোকেল মুৰ্গী, পিঁয়াজ, জলকীয়া, এইপিনে বিলাহী কাটি থৈ দিয়া আছে। ইয়াতে তেল গৰম একদম হৈ গৈছে, এতিয়া খালি দিবই লাগে। আৰু এইপিনে গাইছ চাৰিওফালে মোবাইল আছে। আৰু এইবিলাক আলু, আৰু গাইছ আলুটো চাওকচোন, এনেকৈ লাভ নিচিনা আলু। আৰু গাইছ এইফালে এতিয়া দিব লাগে আৰু পিঁয়াজ উঠি গৈছে গল্ডেন ব্ৰাউন। তো এতিয়া আমাৰ ভোগালীৰ খানা পূৰা একদম ৰেডি হৈ আছে গাইছ। ঠাণ্ডা ঠাণ্ডা বতৰত এয়া গৰম গৰম লোকেল চিকেন বনাই আছে, আলু দি দিলে একদম ধুনীয়া গাইছ, কালাৰ আহি গৈছে। থাকি দিয়ে এতিয়া মজাকৈ সিজিব দি। তো গাইছ কি ক'ম, মানে একদম জিভাৰ পানী পৰি গৈছে মাংস দেখা পাই। এতিয়া মাংসখিনি হোৱা অলপ টাইম ৱেইট লাগিব, মানে আধা ঘণ্টামান লাগিব প্ৰায়। তাৰপিছত আপোনালোকক দেখাই আছোঁ মাংসখিনি একদম গাইছ। তো গাইছ একদম মানে ৰাতি প্ৰায় 11টা মানে বাজি গ'ল। ইহঁতে চবে হাঁহি আছে গাইছ। আমাৰ ইফালে চালাড আৰু ভাতটোহে পালোঁ গাইছ, কলপাতাত লৈছোঁ ধুনীয়াকৈ। এইবিলাক কি চব্জি, এইটো কি চব্জি গাইছ? কিবা চব্জি দিছে, এইটো ফুলকবি আলু গাইছ। তো এতিয়া মাংস অনাৰ পিছত আপোনালোকক দেখাই আছোঁ। তো গাইছ ইফালে একদম মাংস আহি গৈছে গৰম গৰম, চবকে দি আছে। এটা কাঁহীতে গাইছ, বাতি চাতি নাই আৰু ইফালে ধুনীয়াকৈ পিচ দিছে, খাই আছে চবে। এইফালে পিকে পাই আছে, লাষ্ট কৰিছে চবে, ধুনীয়াকৈ খাই আছে। এইফালে মই যেতিয়া খাই লগ পাই আছোঁ, মই এতিয়া ধুনীয়াকৈ ৰাতিপুৱা 12টামান বাজি আছে। গৌতমৰ ভিতৰত গৈছে কিবা আনিবৰ কাৰণে, মটৰ নে কি আনিবলৈ গাইছ খাবৰ কাৰণে। তো এতিয়া আমি এতিয়া ধুনীয়াকৈ গৈ আছোঁ। ৰাতি প্ৰায় 12টামান বৰ্তমান বাজিলে। তো গাইছ ভোগালী বিহুটো এনেকৈ শেষ কৰি দিলোঁ, মানে কি ক'ম। আৰু এতিয়া গাইছ মাটিয়াত কিবা এটা পাৰফৰ্মেঞ্চৰ ভিডিঅ' আছে, সেইকেইটা মই নেক্সট ব্লগত মই সেইটো ভিডিঅ'টো দিম। তো গাইছ আজি ভিডিঅ'টো এইখিনি আছিল। যদি আজি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট সেইখিনি কৰি থৈ দিব। লগ পাম এটা নতুন ঠাইত নতুন ধামাকেদাৰ ভিডিঅ'টো। তেতিয়ালৈকে বাই বাই, জয় অসম, গুড নাইট।